রাম হরি রাম হরি বুলাহি রতর হরি রাম হরি রাম হরি বুলানি মাতৃ শুনিনাৰ আচলত ধৰি ভক্তি সীতাৰ পদানুকৰণেৰে পাৰ কৰা এক মধুৰ অতীতৰ অধিকাৰী মই উৰ্মিলা জনক নন্দিনী অযোধ্যাৰ ৰাজসুখ ৰাজমৰ্যাদা গ্ৰহণ কৰি পৰিছিলোঁ লক্ষ্মণক অগ্নি সাক্ষী কৰি ৰচিছিলোঁ অলেখ সপোন বিবাহিত জীৱনৰ কিন্তু হঠাৎ অহা এজাক কাল ধুমুহাই থান বান কৰি থৈ অযোধ্যা নগৰ কাঢ়ি নিলে সকলোটি কপালৰ পৰা কোনো এক অশুভ মুহূৰ্তত শুনিবলৈ পাইছিলো প্ৰভু শ্ৰীৰামচন্দ্ৰ আৰু ভক্তি সীতাৰ হোমে গুচি যাব স্বামী মোৰ 14 বছৰ বনবাসী হৈ সেইদিনা যেন স্তব্ধ হ'ব খুজিছিল বায়ুতন্ত্ৰ মোৰ চতুৰ্দিশে দেখিছিলো কেৱল কলীয়া ডাৱৰ আহিব লাগিছিল প্ৰবল বেগেৰে ৰমানিকা এই উৰ্মিলাৰ জীৱন স্মৰণ কৰি ইষ্ট দেৱতা মোৰ প্ৰভু ভোলানাথক ধৈৰ্যচ্যুত নহলো মই ক্ষন্তেকৰ বাবেও নাৰী জীৱনৰ সৰ্বোচ্চ সুখ সৰ্বোচ্চ প্ৰাপ্তি স্বামী সেৱাৰ 14টি বছৰৰ বাবে মই দিলো বিসৰ্জন সেইদিনা বাৰু এই অযোধ্যাৰ কোনো জনতাই তিনি ৰাজমাতাই এবাৰলৈও ভাবিলেনে কেনে আছো মই হালধিৰ গোন্ধ থাকোঁতেই শৰীৰত গধুৰ শিল বুকুত বান্ধি কেনেকৈ জাগিছিলো মই স্বামী দেৱতা সেই কথা অপ্ৰকাশ্যে ৰাখিলো মনত সেইবাবে হয়তো গোপনে থাকি উৰ্মিলাৰ জীৱনৰ সেই নিসংগ 14টা বছৰ সিমানতেই জানো শেষ হ'ব সেই উৰ্মিলাৰ জীৱনৰ বিখাত কৰুণ গাথা বাৰু কি নহওক অতীতৰ ঘটনাৰ পুনৰাবৃত্তি ঘটাই নচপা মনত মই কলীয়া ডাৱৰ যাওঁ নৈমিত্তিক কাৰ্যক্ষেত্ৰত মই হওঁগৈ অভ্যস্ত